খুবটাং বন্ধুসকল, চ'ত মাহৰ দুপৰীয়া এনেকুৱাই ৰ'দ দিছে, মানে আহক অকণমান পাতো খোৱাৰ কথা, যিটো খালে ভাল লাগিব। কি খালে ভাল লাগিব? এনেকুৱা সময়ত শীতল বস্তু খালে ভাল লাগে আৰু টেঙা টুকুচা ভাল লাগে। সেয়েহে আহক আজি এই টেঙাটোৰ কথা পাতোঁ। গুটিবোৰ ফুটি গৈছে, দেখিছেনে কেনেদৰে? চবেই চিনি পোৱাই টেঙা। আৰু এইটো টেঙা চবেই চিনি পায়, গুটিটো চুই দিলেই ফুটি যায়, পকা গুটিটো। এইটো তেতেৰা টেঙেচি টেঙা, চাৰিওফালে গুটি হৈছে। আজি টেঙেচি টেঙাৰ কথাই পাতোঁ। এই তেতেৰা টেঙেচি টেঙাটোৱে এসাঁজ ৰান্ধো বুলি আজি দুপৰীয়া শাকনিত সোমালোঁ, দুপৰীয়া সাঁজৰ বাবে। আৰু এই গুটিবিলাক চুই মই বৰ ভাল পাওঁ, চকুৱে টকুৱে লাগি যায়, ফুটি যায়। কিন্তু ফুটি যায় যে এই কথাটোৱে ভাল লাগে মোৰ। চুই দিলেই গুটিবোৰ ফুটি যোৱা এই টেঙেচি টেঙাটোৰ চ'ত মাহৰ দুপৰীয়া আমি এসাঁজ খাওঁৱেই। চ'ত মাহত ইয়াক খাওঁৱেই, মানে টেঙাটো খোৱাটো ভাল বুলি কয়। আৰু এই টেঙেচি টেঙাটোক আমাৰ এইফালে টেঙাৰ ৰজা বুলি কয়। টেঙেচি টেঙা দিলে অইন টেঙা দিব নালাগে, বেলেগ টেঙাৰ গুণটো কাটি দিয়েই। আৰু এই টেঙেচি টেঙাটো চ'ত মাহত বিশেষভাৱে দৰকাৰী হয়। আৰু এই সময়ত শুকান ধূলি বালিৰ বাবে বসন্ত ৰোগ হয় প্ৰায় আগতে। তাত যি পকনি দিয়া কাম হয়, তাত টেঙেচি টেঙা অথবা মধুসোলেং টেঙা দিয়া হয়। যদি টেঙেচি টেঙা নাথাকে তেতিয়া মধুসোলেং টেঙাটো দিয়া হয়, কিন্তু টেঙেচি টেঙাক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চে দিয়া হয়। আৰু ই পেট চাফা কৰে বুলি কয়, পেট চাফা কৰাৰ ক্ষেত্ৰত ইয়াক খোৱা হয়। আৰু টেঙা শাক খাব পাৰে আপুনি মচুৰ দালিৰ লগতো খাব পাৰে, আৰু মগু দালিৰ লগতো খাব পাৰে, খাবলৈ ভাল। ইয়াত সৰু সৰু হালধীয়া ফুল ফুলে। এইটো যিটো জাত দেখাইছোঁ এইটো সৰু টেঙেচি, আৰু এটা আছে বৰ টেঙেচি, তাত অকণ গুলপীয়া নিচিনা ফুল এটা আহে। মই টাবত ৰুই থৈছোঁ, ফুলটোৰ কাৰণে ধুনীয়া লাগে। আৰু এইবিলাকতো ফুলৰ টাববিলাকত সাধাৰণতে হয়েই। এই টেঙাটোকে বুটলি আজি দুপৰীয়া সাজ ৰান্ধিবলৈ যাওঁতে ভাবিলোঁ আপোনালোকৰ লগত এই কথাটোকে শ্বেয়াৰ কৰি দিওঁ, যিটো মই জানো। এনেদৰে গুটিবোৰ চুলে ইয়াৰ ফাটি ফাটি পৰি যায়। সৰুতে আমি খেলোঁ হ'লে ইয়াত। এতিয়া ভিডিঅ'টো ইমানখিনিলৈকে বনাইছোঁ, আপোনালোকলৈ শ্বেয়াৰ কৰিম। ইয়াৰ গুণটো কথা ক'লোৱে, পেটটো চাফা কৰে। আৰু আমি টেঙাৰ ভিতৰত ইয়াক ৰজা টেঙা বুলি কওঁ। সকলোৱে এসাঁজ খাব চ'ত মাহত এই টেঙা শাকটো খাই নিশ্চয় ভালেই পাব। দালিৰ লগত খাব পাৰে, তাত আলুও দিব পাৰে, নহ'লে বা অকলশৰীয়াকৈ ইয়াক খাব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই বনালোঁ। ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ, লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। এতিয়ালৈ আহোঁ, বাই।